Finish. Qua qua, qua. Qua đây là cái Thôi vậy không thôi Hello everyone, welcome back to my channel. Mood channel le apna সকলকে স্বাগতম জনাইছো মই অলি। আজি এটি আপোনালোকৰ ওচৰলৈ মই এটি চ্যালেঞ্জ লৈ আহিছো আৰু এই চ্যালেঞ্জটো হৈছে লেমন ইটিং চ্যালেঞ্জ আৰু এই চ্যালেঞ্জটো মোক দিছে সংগীতাস পৃথিৱী চেনেলৰ পৰা। আপোনালোকক মই তেওঁৰ লিংকটো মই ডেসক্ৰিপচন বক্সত মই দি দিম। যদি তেওঁৰ ভিডিঅ'বোৰ আপোনাক ভাল লাগে তেতিয়াহ'লে লাইক শেয়াৰ কমেণ্ট আৰু সাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে বেছি দেৰি নকৰি এই চ্যালেঞ্জটো কৰা যাওক। ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তাৰ কৰাৰ আগতে মই আপোনালোকক পাৰ্টিচিপেট যোনে যোনে কৰিব তেওঁলোকৰ সৈতে চিনাকি কৰি দিওঁ। এয়া মোৰ কাজিন চিষ্টাৰ দুজনী, এই দুজনীয়ে পাৰ্টিচিপেট কৰিব ইটিং লেমন চেলেঞ্জৰ। তেতিয়াহ'লে তোমালোকে তোমালোকৰ নাম কৈ দিয়া। প্ৰদীপ্তা, নামটো ভালকৈ কৈ দিয়া। প্ৰদীপ্তা, এয়া হৈছে প্ৰদীপ্তা আৰু এয়া হৈছে মূৰ্ছনা। এই দুজনীয়ে পাৰ্টিচিপেট কৰিব। তেতিয়াহ'লে বোলক দেৰি নকৰি ভিডিঅ'টি আৰম্ভ কৰোঁ। তাৰ আগত চেলেঞ্জটিৰ এটা নিয়ম আছে যে যেতিয়া মানে তেওঁলোকে লেমনটো খাব, খোৱাৰ সময়ত মুখত ৰিয়েকশ্যন দিব নোৱাৰিব আৰু যোনে ৰিয়েকশ্যন নকৰাকৈ খাব পাৰিব তেওঁ উইনাৰ হ'ব আৰু যোনে ৰিয়েকশ্যন কৰি খাব তেওঁ এই চেলেঞ্জৰ লুজাৰ হ'ব। আৰু লুজাৰৰ বাবে এটি মজা এটি পানিছমেণ্ট আছে। এতিয়া আপোনালোকক নকওঁ, পিছত কওঁ। তেতিয়াহ'লে বোলক আমি এই চেলেঞ্জটো ষ্টাৰ্ট কৰোঁ। ভাইটিয়ে নিমখ দি আছে, যিহেতু লেমনটো বহুতেই টেঙা আপোনালোকেতো জানে। তথাপি তেওঁলোকে পাৰ্টিচিপেট কৰিব কৈছে, খাম বুলি কৈছে। এতিয়া চাওঁ দুজনীয়ে কিমান খাব পাৰে, কেনেকৈ খাব পাৰে ৰিয়েকশ্যন নকৰাকৈ। তেতিয়াহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰা। এয়া গাখীৰ আৰু গাখীৰৰ লগত দিম এয়া নিমখ। গাখীৰৰ লগত এয়া নিমখ দিম। নিমখ দি পিনে ইয়াত অকণমান মিক্স কৰি দিওঁ। এতিয়া ইয়াৰ লগত দিম আৰু এয়া দিছোঁ এয়া নিমপাত আৰু অকণমান নিমখ দি দিওঁ ৰ'ব পানিছমেণ্টৰ বাবে। মিক্স কৰি ল'লোঁ। এতিয়া বলক যোনে লুজাৰ হৈছে তেওঁক দিওঁ। এয়া আমাৰ ৰেডি। এতিয়া আমাৰ এই লুজাৰজনীৰ কাৰণে চাই লোৱা খাইতো লোৱা, খাই পিনে গম পাবা। খোৱা খোৱা খোৱা। তেতিয়াহ'লে আমি পানিছমেণ্টটো অলৰেডি দি দিলোঁ লুজাৰজনীক আৰু এতিয়া আমি যোনে উইনাৰ হৈছে তাইক আমি গিফ্টটো দিম আৰু এই গিফ্টটো দিব মোৰ কাজিন ব্ৰাদাৰে। দি দিয়া। তেতিয়াহ'লে আজিলৈ ভিডিঅ'টি এইখিনিয়ে। আমি চেলেঞ্জটো এইখিনিতে শেষ কৰিব লাগিব। যিহেতু চেলেঞ্জটো শেষ হৈছে। যদি আপোনালোকক মোৰ এই চেলেঞ্জ ভিডিঅ'টি ভাল লাগিছে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব, লগতে কি তেতিয়াহ'লে আজিলৈ এইখিনিয়ে। বাই বাই।